নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই এফালে যাম বুলি আহিছোঁ, চাই থাকক মই ক'ত যাওঁ কি কৰোঁ। এতিয়া আমি আহি পাই গ'লোঁ দলং, চাই থাকক আমাৰ এই দলঙৰ নদী কাষৰ অঞ্চলটো। ঘৰ পাই দেখাই আছোঁ, ব'লক চাই থাকক। এইটো আমাৰ গাঁৱৰ নামঘৰ। চাই থাকক, আৰু এটা আছে, এইটো দিনীয়া নামঘৰ। আমাৰ গাঁৱতে দুটাকৈ নামঘৰ আছে। আহি পাই গ'লোঁ টিনাবাহঁতৰ ঘৰ। সেয়া আজি মই মাংস বনাম বুলি আহিছোঁ। মইনো কেনেকৈ মাংস বনাম লৈ লৈছোঁ। এয়া আদা নহৰু পেষ্ট, পিঁয়াজ অলপ মিহি মিহিকৈ কাটি লৈছোঁ। এয়া পিঁয়াজৰ পেষ্ট, কেঁচা জলকীয়া 3টামান ফালি লৈছোঁ আৰু তেজপাত কেইখিলামান। মই ইয়াত দিম কাটি থোৱা পিঁয়াজখিনি, আদা নহৰু পেষ্ট অলপ, তেল গৰম হৈ গ'ল। এতিয়া দিম পেষ্ট কৰি থোৱা পিঁয়াজখিনি, আদা নহৰু পেষ্ট, কাটি থোৱা জলকীয়া আৰু তেজপাত কেইখিলামান। পিঁয়াজখিনি অলপ ৰঙা কৰি ভাজিব লাগিব, ৰঙা হোৱাকৈ পিঁয়াজটো ল' ফ্লেমত দি থ'ব। পিঁয়াজখিনি ৰঙা হৈ গ'ল। এতিয়া দিম মাংস। অলপ এতিয়া ফ্ৰাই হ'ব দিম, চাই থাকিব। ইয়াত দিম বিলাহী, আলু।